জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তু কাকো কষ্ট দি নহয়। জীৱনটোক লৈ তুমি যিমানেই যি সপোন নেদেখা কিয়, শেষত ভাগ্যত যি লিখা থাকে সেয়াই হ'ব। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা। জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা, যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন।